আৰু এটা টুইষ্ট আছে এইটো ব্লগত আপোনালোকে সকলোৱে শেষলৈকে চাই থাকক তো গাইজ লেটছ গো বেলেগ এটা প্লেনিং বেলেগ এটা প্ৰচেষ্টাৰে আমি তাত ওলাইছোঁ কি কৰিম কি নকৰিম তাত আপকামিং ব্লগবিলাকত আপোনালোকে গম পাই যাব তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিছ'ড তো গাইজ গুড মৰ্ণিং ফ্ৰম ঘৰৰ পৰা তো ফিলহাল মই ঘৰতে আছোঁ আজি তো যোৱাকালি মই ধেমাজিৰ পৰা ঘৰত আহিলোঁ আপোনালোকে নেক্সট ব্লগত গম পাইছিলে মই ক'ত আছিলোগৈ আৰু কি কামত আছিলোগৈ তো যোৱাকালি মই ঘৰত আহি পালোহি ফাইনেলি তো আপোনালোক যিহেতু মই কৈছিলোঁ ডেইলি ব্লগ শ্বুট কৰিবৰ কাৰণে মই ষ্টাৰ্ট কৰিম সেইকেইদিনৰ পৰা তো সেইবাবে আজিও আকৌ ওলাই আহিছোঁ আপোনালোকৰ কাৰণে এটা ব্লগ শ্বুট কৰিবৰ কাৰণে ৰ'দটো এনেকুৱা গৰম পৰিছে মানে গাইজ কলৈকো যাবলৈ মন যোৱা নাই তো ফিলহাল কিনো কৰিম উপায় নাই ব্লগটো শ্বুট কৰিবই লাগিব আপোনালোকৰ কাৰণে দেখাবই লাগিব মই আৰু ভাবিছোঁ মানে কি এতিয়া ফিলহাল মই যাম বুলি ভাবিছিলোঁ এটা ঠাইত কিন্তু ফাদাৰ মানে মোৰ দেউতা মানে স্কুল যাব লগা হ'ল স্কুললৈ মোৰ বাইকখন লৈ গ'ল তো বাইকখন নোহোৱাৰ কাৰণে মই এতিয়া কলৈকো ওলাই যাবলৈ নোৱাৰোঁ তো যিহেতু মানে এটা কাম কৰিব লাগিব এতিয়া ফাদাৰ স্কুলৰ পৰা অহালৈকে মই ৱেইট কৰিব লাগিব তাৰপিছত মই ওলাই যাব লাগিব আৰু গাইজ মই এটা কথা জনাই দিওঁ আৰু আগৰ ভিডিঅ'টো আপোনালোকে বহুতখিনি মৰম দিলে মোক বহুতখিনি মৰম দিছে আৰু বহুতখিনি ছাপোৰ্ট পাইছোঁ আপোনালোকৰ পৰা তো আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব মৰম দি যাব সদায় তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম গাইজ আপোনালোকে মৰম কৰিলেহে মই সদায় আগবাঢ়ি যাব পাৰিম আৰু ধন্যবাদ সকলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে আগলৈ যাতে মোক এনেকৈ ছাপোৰ্ট কৰি যাব আৰু মই আপোনালোকক কথা দিছোঁ মই ভাল ভিডিঅ' আৰু কণ্টেণ্ট আপোনালোকৰ কাৰণে মই দি যাম এনেকৈ আগলৈ দি যাম তো গাইজ লেটছ গ' এতিয়া বৰ্তমানতো মই ফিলহাল ঘৰত কেইটামান কাম আছে কামকেইটা কৰি লওঁ তাৰপিছত ডাইৰেক্ট লগ পাম ফাদাৰ পাপা অহাৰ পিছত দেউতা অহাৰ পিছত বাইকখন লৈ ডাইৰেক্ট এটা প্লেনিং কৰি থৈছোঁ আজি মই আপোনালোকৰ কাৰণে তো সেই প্লেনিংটো কৰিবৰ কাৰণে আজি চেষ্টা কৰিম তো গাইজ লেটছ গ' 2000 years later আৰু বৰ্তমান এতিয়া মই ঘৰতে আছোঁ আৰু মই আপোনালোকক যিহেতু অলপ আগৰ ক্লিপটোত কৈছিলোঁ মই এফালে আজি ওলাই যাম বুলি এটা প্লেনিং ৰাখিম বুলি আপোনালোকৰ আগত তো কিন্তু সেইটো ছাডেনলি মানে প্লেনটো কেঞ্চেল কৰিব লগা হ'ল কাৰণ মানে দেউতা মই স্কুলত গৈছে বুলি কৈছিলোঁ দেউতা স্কুলৰ পৰা অহাৰ দেৰি কৰিলে আৰু দেউতা আৰু মা এফালে মানে ইমাৰ্জেঞ্চিকৈ আজি যাব লগা হ'ল আৰু যিহেতু মই আজি যোনটো প্লেনিং কৰিম বুলি ভাবি আছিলোঁ যোনটো ঠাইলৈ আজি মই যাম বুলি ভাবি আছিলোঁ সেই ঠাইলৈ অনলি বাইক নিব পাৰিম তো সেই ঠাইলৈ যিহেতু বাইক নিব লাগিব তো বাইকখন যিহেতু ঘৰতে নাহে আজি তো সেইবাবে মই আজি প্লেনিংটো কেঞ্চেল কৰিব লগা হ'ল আৰু যিহেতু মই আপোনালোকৰ কাৰণে ব্লগটো আগবঢ়ালোঁ আজি মই যিহেতু আপোনালোকৰ কাৰণে ডেইলি ব্লগ শ্বুট কৰিম বুলি কৈছিলোঁ সেইবাবে তো ব্লগটো এনেই শ্বুট কৰি নথৈ পিনে আজি ব্লগটো শেষ কৰি দিওঁ ইয়াতে তো আপোনালোকক দুটামান কথা ক'ব লগা আছে এই দুটামান কথা আপোনালোকে এই ব্লগটোত কৈছোঁ আপোনালোকে চাবলৈকে ভিডিঅ'টো চাব অকণো স্কিপ নকৰিব গাইজ আজি প্লেনিংটো কেঞ্চেল হ'ল কিন্তু কাইলৈ মই নেক্সট ডে মই নিশ্চয় চেষ্টা কৰিম সেইটো প্লেনিং কৰিবৰ কাৰণে আৰু এটা টুইষ্ট আছে এইটো ব্লগত আপোনালোকে সকলোৱে শেষলৈকে চাই থাকক তো গাইজ লেটছ গ' 2000 years later আৰু গাইজ যোনটো মই টুইষ্টৰ কথা কৈছোঁ সেইটো এতিয়া মই বৰ্তমান আপোনালোকৰ আগত মই কৈ দিছোঁ তো আজি হৈছে ৱেডনেছডে তো ছানডে অহা ছানডে আমি এটা ৰাইড ৰাখিছোঁ আমি মানে আমাৰ ধেমাজিৰ কেইজনমান ল'ৰা আৰু লগৰ কেইজনমান মোৰ লগৰো হয় কেইজন দাদাও যাব চাগে এজনমান তো লগৰ ভাইটি মিলি আমি 10জনমান ওলাইছোঁ এটা ৰাইডত ওলাইছোঁ ৰাইডটো হ'ব ধেমাজি টু তিনিচুকীয়া টু যোৰহাট এনেকৈ ৰাইড হ'ব একদম কনফাৰ্ম হোৱা নাই ক'ত যাম কিন্তু এটা ৰাইড হ'ব ছানডে সেইটো ৰাইড মই কৈ দিছোঁ সেইটো কিহত হ'ব সেইটো ৰাইড কোনো বাইক কোনো গাড়ীত নহয় সেইটো হ'ব বাইচাইকেল তো এটা বেলেগ এটা প্লেনিং বেলেগ এটা প্ৰচেষ্টাৰে আমি তাত ওলাইছোঁ কি কৰিম কি নকৰিম তাত আপকামিং ব্লগবিলাকত আপোনালোকে গম পাই যাব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আগবাঢ়ি যাওক মৰম দি যাওক আপোনালোকৰ মৰমৰ কাৰণে সাহস পাই পিনে ইমানখিনি কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ মই তো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো আৰু যোনসকলে নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো আৰু মই কৈ দিছোঁ যে আপকামিং ৰাইড আহি আছে ছানডে ধেমাজি টু তিনিচুকীয়া হ'ব চাগে ৰাইডটো তো আপোনালোকে সকলোকে মই কৈ দিছোঁ কথাখিনি তো লেটছ গ' মৰম দিব আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ আৰু আগলৈকে তো বহুতখিনি প্ৰিপেৰেশ্যন কৰিব লগা আছে ৰাইডটোৰ কাৰণে মোৰ টি চাৰ্ট প্ৰিণ্ট কৰিব লগা আছে এটা উদ্দেশ্য লৈ আমি সকলো ওলাইছোঁ আৰু সেই কি উদ্দেশ্যত লৈ ওলাইছোঁ সেইটো আপোনালোকৰ আপকামিং ব্লগত আপোনালোকে গম পাই যাব আৰু চাই থাকিব ভিডিঅ'বিলাক মোৰ তো ইমানতে আজি এই ভিডিঅ'টো সামৰিছোঁ ইমানখিনি কথা ক'ব লগা আছিলে আপোনাক তো সেইটোৱে টুইষ্ট এটা ৰাইডত গৈ আছোঁ ছানডে তো সকলোকে লগ পাম আৰু মৰম দিব আপোনালোকে মৰম দিলে সদায় আগবাঢ়ি যাব পাৰিম আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ গাইজ লগ পাম এটা নতুন ভিডিঅ'ত নতুন কণ্টেণ্ট লৈ লেটছ গ' গাইজ বাই